শ্ৰী পৰেশ ডেকা বৰ সুন্দৰকৈ কবিতাটো লিখিছে। তেনেকৈয়ে আমাৰ মাজত সদায় জীয়াই থাকিব বন্তি, কৰুণা, সুমিত। আজি দহিছে হৃদয়, দগ্ধ স্তব্ধ আমাৰ মৰাণ, দগ্ধ স্তব্ধ আমাৰ পৰাণ, অকালতে হেৰুৱাই মৃত্যু তুমি সঁচাই পাখান, মৃত্যু তুমি সঁচাই পাখান। আছিলা সিদিনালৈ বন্ধু BMSSত প্ৰতিজনৰ আদৰৰ, শিল্পী সমাজৰ তেজাল ৰনোৱা, আজি কিয় পলে পলে কন্দুৱা, আজি কিয় পলে পলে কন্দুৱা। তোমালোকেইতো আছিলা যোদ্ধা, সুমিত, মন্তি, কৰুণা, তোমালোকেইতো আছিলা যোদ্ধা, সুমিত, মন্তি, কৰুণা। নহৰাৰ পণ লৈ জীৱন যুঁজত কিয় কৰিলা আমাক চলনা, নহৰাৰ পণ লৈ জীৱন যুঁজত কিয় কৰিলা আমাক চলনা। বিদায় বেলাত সেই সতীৰ্থ যাচিলৰ হৃদয়ৰ পুষ্প পাপৰি, খোদিত হওক অক্ষত শিলত পণ বন্ধু নাপাহৰাৰ জীৱন জুৰি, খোদিত হওক অক্ষত শিলত পণ বন্ধু নাপাহৰাৰ জীৱন জুৰি।